Hello everyone, আজি হৈছে শিক্ষক দিৱস বিদ্যালয়ৰ পৰা সেইকাৰণে ভিডিওটো আৰম্ভ কৰিছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি মানে শিক্ষক দিৱসৰ কাৰণে অকনমান বেলেগকে স্কুলৰ পৰা ভিডিওটো আৰম্ভ কৰিব বুলি ভাবিছো। প্ৰথমতে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় ইয়া বিদ্যালয়ত বৃক্ষৰোপণ কাৰ্যসূচীৰে শিক্ষক দিৱসৰ আৰম্ভণি কৰিছে। সকলোৱে ভিডিওটো শেষলৈকে চাই যাব। ভাল লাগিলে লাইক, কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব। আহকচোন আজি ভিডিওটো আৰম্ভ কৰো। প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে খুব উৎসাহেৰে সৈতে শিক্ষক দিৱসটো আয়োজন কৰিবলৈ লৈছে। আমি আচলতে অকনমান আঁতৰত থাকিহে সিহঁতক সহায় কৰোঁ শিক্ষক দিৱসত। তাহাঁতি নিজে ছাত্ৰ একতা সভাৰ মানে সৈতে তাত ধুনীয়াকৈ শিক্ষক দিৱসটো সিহঁতি মানে উদযাপন কৰাত সহায় কৰে। কিমান ধুনীয়াকৈ আয়োজন কৰিছে। এয়া প্ৰথম আৰম্ভণি কৰিছে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় বন্তি প্ৰজ্বলনৰ সৈতে। তাৰপিছতে বোলে এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে শিক্ষকৰ। ল'ৰা ছোৱালীখিনিয়ে আচলতে এই ক্ষেত্ৰত মানে যথেষ্ট শলাগিবলগীয়া। কিয় জানেনে? সিহঁতৰ এই লিড লোৱা যিটো মানে দক্ষতা, সেই দক্ষতাটো ইমান এইটো ষ্টেজৰ পৰাই মানে ফুটি উঠে আৰু খুব ধুনীয়াকৈ সিহঁতি আয়োজন কৰিছে। এয়া সম্বৰ্ধনা অনুষ্ঠানৰ আৰম্ভণি কৰিছে। ধন্যবাদ ঋতুৰাজ। আৰু ইয়াৰ পিছতে মাননীয় ৰাজহ চিকিৎসক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ত্ৰিবেণী গগৈ। ধন্যবাদ ত্ৰিবেণী। আৰু এয়া আহিছোঁ আমি কেক কটা পৰ্বলৈ। আমি কৈছোঁৱে তাহাঁতৰ মন ৰাখিবলৈকে এইবিলাক কৰা হয়। আৰু যিহেতু আজিকালি এইবিলাক মানুহে বাহুল্যতা বুলি কয়, কিন্তু তাহাঁতৰ ল'ৰা ছোৱালীখিনিয়ে যিহেতু নিজৰ মতে আয়োজন কৰিছে, সেইকাৰণে তাহাঁতৰ মন ৰাখিবলৈকে এনেধৰণৰ অনুষ্ঠানবিলাকত সহযোগিতা কৰিবলগীয়া হয়। নবজদি কাপোৰখন দেখিছে নে? পৰিব তোমাক জীৱনৰ প্ৰতিপলকত, তুমি যে ছাত্ৰৰ জীৱন যুদ্ধৰ ৰথৰ সাৰথিজন। ফাইনেলি 4টা বাজিলে, ঘৰ আহি পালোহি আৰু এতিয়া মানে অৱস্থা মুখৰ এয়া চব গোটেই অৱস্থা নাইকিয়া হৈছে গৰমত। তো কেনেকুৱা পালে ভিডিঅ'টো চাই আপোনালোকে জনাব আৰু সকলোকে পুনৰবাৰ শিক্ষক দিৱসৰ শুভেচ্ছা যাচিছোঁ। চাই যাব আকৌ আগলৈকে মোৰ ভিডিঅ'সমূহ। ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই। অসমৰ টোপোলাবোৰ এয়া খুলিছোঁ। ইমান সুন্দৰকৈ এখন কাৰ্ড বনাই দিছে, আপোনালোকে দেখিছেনে? দেখিবলৈ সঁচাকৈ মৰম লাগিছে নে বাৰু? ইমান ধুনীয়াকৈ বনাইছে। মানে ল'ৰা ছোৱালীবিলাকৰ মানে ক্ৰিয়েটিভিটিটো সঁচাকৈ মানিবলগীয়া। কেতিয়াবা মনটো দুখো লাগে, ইমান সিহঁতক গালি গালাজ পাৰোঁ, নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ খাতিৰতে ল'ৰা ছোৱালীবিলাকক কেতিয়াবা এচাৰিও মানে পিটিবলগীয়াও হয়।
মানে এনেকুৱাবিলাক দেখিলে মনটো কেতিয়াবা নিজৰে দুখো লাগে, দুখী লাগে নিজকে। তাহাঁতৰ হেঁপাহবিলাক চব কি ধুনীয়াকৈ মানে বনাই দিছে। মই এই কাৰ্ডকেইটা আপোনালোকক খুলি দেখুৱাম অকণমান পিছত। এয়া এখন অকণমানি ছোৱালী এজনীয়ে দিছে, ইমান ধুনীয়াকৈ বনাই দিছে। আৰু এইবিলাক দেখিছে নহয় সিহঁতৰ মৰমৰ টোপোলাবোৰ আনি মানে ইয়াতে। আৰু এইটো এটা চাওক, এইটো মানে পেন ষ্টেণ্ডৰ নিচিনাকৈ বনাই দিছে। মানে যিয়েই নহওক তাহাঁতৰ ইয়াতে কণ মৰমবিলাক ইয়াত সোমাই আছে কণী বস্তুবিলাকতে। ভাল লাগে।